টাডান 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 আরে উপৰ কৰ কি কেমেৰামেন ওকে এতিয়া ঠিক আছে বাৰু তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰম্ভ হৈয়ে গ'ল বাৰু আৰু আজি ভিডিঅ'টো হ'ব ব্লগ ভিডিঅ' হ'ব এইটো আৰু আজি আমি যাম ছট পূজা চাবলৈ চাওঁ এবাৰ কৰোণাৰ টাইমত কেনেকুৱা ছট পূজা হয় আৰু মোৰ লগত যাব ভাই মোৰ লগত যাব মানে জেংটো হ'বই ধাচু আৰু ফাৰু যোনটো কওঁ এইটো হ'বই তো ভিডিঅ'টো সম্পূৰ্ণ চাব একদম স্কিপ নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ প্ৰথমতেই মানে মাজ ভাগতে আৰু কৈ দিওঁ আপোনালোকে যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো কি কৰি আছে প্ৰেম কৰি পেলাই ছাবস্ক্ৰাইব বাটনটো দবাই দিয়ক আৰু তাৰ লগতে ঘণ্টি আইকন যোনটো আছে সেইটো দবাই দিয়ক যিটো মোৰ নটিফিকেশ্যনবোৰ চবতছে ফাষ্ট সকলোতছে ফাষ্ট আপোনাৰ তাত গৈ পেলাই ভাই নাকি আৰু যদি আপুনি মোৰ নিচিনা এনেকুৱা পাগলামি টাইপৰ অলপ বস্তু ভাল পায় তেনেহ'লে মোৰ ইনষ্টাগ্ৰামৰ লিংক আহি আছে মোক গৈ পেলাই ফ'ল' কৰক তাতে মই পাগলামি ফটো চটো কিবা দি থাকোঁ আৰু তো ইনষ্টাগ্ৰামৰ আইডি হয় এইটো গৈ পেলাই আপোনালোকে চাৰ্চ মাৰক মই ডিছক্ৰিপশ্যনত মই লিংক দি ৰাখিছোঁ নীলা লিংকটো ক্লিক কৰিলে আপুনি ডাইৰেক্ট মোৰ ইনষ্টাগ্ৰামত গৈ পেলাই অ'পেন কৰিব পাৰিব মানে কানেক্ট হৈ যাব আৰু আপুনি নিজৰ ভাইক ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো বলক আৰম্ভ কৰিম এতিয়া হৈ আছে সন্ধিয়া টাইমত মই শ্বুট কৰি আছোঁ আৰু কালি ভোৰত যাম আমি মানে যাম আৰু মানে এনেকুৱা টাইপত যেনেকৈ যায় মানে ছট পূজা চাবলৈ বহুত সোনকালে বহুত ৰাতিপুৱা টাইপতে কি ক'ম মানে আৰু ভোৰ টাইপত তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক যে এতিয়া আৰু শুই লওঁ আৰু তো কাপোৰ চাপোৰ চেঞ্জ কৰি পেলাই নাকি ৰেডি এয়া হৈ গ'লোঁ ৰেডি আৰু নতুন চোলা পিন্ধি পেলাই এতিয়া বৰ্তমান বাজি আছে ৰখিব বৰ্তমান টাইম হৈ আছে 3টা তো 3টা বাজি আছে একদম মানে ভোৰৰ 3টা বাজি আছে তো বাকী আৰু জোতা চোতা পিন্ধি লওঁ আৰু ফ্ৰেছ হৈ ল'লোঁ পূৰা তো যাবলৈ ৰেডি নাকি ব্লগ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু অ'কে টয়লেট কৰি ল'লোঁ মুটি চুটি ল'লোঁ এমটি কৰি ল'লোঁ লাইট অফ আৰু বলক ভাগিলকে তো ৰাতিৰ মাজে ভিডিঅ' বনাই একদম ৰাতিত মানে অলপ বেলেগ লাগি আছে আজি পূৰা ৰাতিপুৱা ভিডিঅ' আৰু মুখখন চাব নোৱাৰে আন্ধাৰ পৰিব আগলৈ বলক নাকি তো গাইজ পূৰা চাব পাৰিছে আপোনালোকে যে পূৰা চাৰিওফালে আন্ধাৰেই আৰু তো এইটো কাৰণে গান গাওঁ নেকি জলি কে পিছে ক্যা হে জলি কে পিছে মই নাজানো তহঁতে ক জল্দি ক নহ'লে টিকা ফুটাই দিম আৰু টিকা ফুটাই দিম সঁচাকৈ কৈ দিছোঁ টিকা ফুটাই দিম জল্দি ক তো আমি গৈ থাকোঁ ৰাইজ ক্ষমা কৰিব মাজত অলপ মানে ধেমালি কৰি আছোঁ ধেমালি নকৰিলে বাৰু বৰিং লাগি যাব সেইকাৰণে অলপ ধেমালি কৰি আছোঁ বুজিছানে বাপ্পা বুজিছানে তোমালোক আৰু কিবা এটা গান লগাই দিওঁ নেকি ভোজপুৰী গানটো এটা লগাবই লাগিব কি কয় ছট পূজা আৰু ভোজপুৰী গান নালাগে বলক গান লগা ঐ ডিজে বালে গান লগাই দে গাইজ তো গৈ আছোঁ মস্ত লাইট ইমান ৰাতিৰ পিছত মানে ভয় লাগে এই ওপৰলৈ গৈছোঁ মানুহে পাগলা বুলি ক'ব পাৰোঁ যে মই ৰাতি ইয়াতে চিঞৰি আছোঁ কাৰণ কি বৰ্তমান মাত্ৰ 3টা বাজে আৰু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' যে ইমানে ৰাতিপুৱাত বনাইছোঁ চ' ইয়াৰ প্লিজ মেহনত ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰি পেলাই গৈ থাকক আৰু লাগে আগত দেখা পাম মানুহে পাগলা বুলি ভাবি আছে আৰু यूपी में बस जाएंगे ठीक है এইয়া হৈছে আমাৰ তেজপুৰৰ চাৰ্চ ফিল্ড আহক কেতিয়াবা আপুনি আৰু মই কাবাডী খেলিম কাবাডী এইয়া গাইজ আমি পাই গ'লোঁ গেট আৰে আপা আপিসকল সেইফালে চোৱা আৰু আপা আপিসকল সেইয়া গেট তো বলক সোমাই যাওঁ নাকি কে গাইজ তো বলক গেটৰ ওচৰত পাই গ'লোঁ এতিয়া মই সোমাম মোৰ ষ্টাইলত জানে নহয় মোৰ ষ্টাইল কি হয় আৰু এইটো হৈছে গেট চাব পাৰিছে গেট আমাৰ আৰু ইয়াত আছে জয় বজৰংবলী আৰু বলক মোৰ ষ্টাইলত উল্টাই ধৰি লওক কিবা মাথা ঘূৰাব আৰু উল্টাই উত্তৰি तो ओके एंट्री मारी लो ओए सा स्वागत नहीं करोगे हमारा ओए कुन भाई तू सा एफिले सा ओए एफिले तू सा ओए कुन भाई सा तू करेगा कुन तू भी करिबा अबे कर कुन भाई तू कर भाई जा हम लोग करो जा ठीक है कट्टी कुन भाई तू कर स्वागत करो
আৰু গাইজ ইয়াতে কি কয় দণ্ডি কাটি আছে আপোনালোকৰ ফালে কি বুলি কয় ক'বচোন মন্তব্য কৰি মানে কমেণ্ট কৰি উত্তৰি বম ফুটাই আছে চালা চাবি টিকা ফুটি যাব কাৰবা লাহে ধীৰে ফুটাও লাগি যাব কাৰবা আৰু এইফালে চাওক ভিৰ চাওক মানুহ কিন্তু কাৰো মুখত মানে মাস্ক নাই ইয়াৰ মাস্কটোতো লগাব লাগে ফেষ্টিভেল মানা নাই কোনো কিন্তু মাস্কটো লগাব লাগে নিজে অলপ কেয়াৰফুল হ'ব লাগে হয় নাই কওকচোন অলপ কেয়াৰফুল হ'ব লাগে মাস্ক চাস্কটো লগাওক আপোনালোকে অবভিয়াছলি তো ফেষ্টিভেল এইটোৱে মজা কৰক কিন্তু মাস্কটো লগাব লাগে কোনো মাস্কই লগোৱা নাই কিন্তু যেনেকৈ আমি কৰোণাক হেৰাই দিলোঁ মানে আমি জিকি গ'লোঁ আৰু কৰোণা গো বেক না গুচি গ'ল মানে আৰু চাওক মানুহ আৰু মানে মাস্ক চাস্ক নাই কাৰো মুখত কিন্তু গাইজ জানে চবতছে মজা হৈছে এই বেলুনবিলাকৰ মানে আকাশ চাকি নাতো আধাৰ কাৰ্ড নাতো পান কাৰ্ড নাতো ভোটাৰ কাৰ্ড নাতো একোই টেনশ্যন মানে আৰু মজা আৰু উৰি থাকে ন ইহঁতৰ কাম নাই আৰু চ' ৰাইজ এয়া চাওক আপোনালোকে দৃশ্য এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু তাৰ কাষে কাষে ছট পূজা এই পূৰা দীঘল সেই তাইলৈকে আছে সেই মূৰলৈকে ইয়াতে হৈ আছে আপোনালোকে মজা লওক ফিল কৰক আৰু ওপৰত কলা কলা আকাশ আৰু কি ক'ম আৰু ইয়াৰ ফিল লওক মজা কৰক ফিলিং লওক মজা কৰক চাওক পূৰা চাওক ভিডিঅ'টো তো ফ্ৰেণ্ডছ এতিয়া সূৰ্য ওলাবই আৰু অলপমান এই দেৰি আছে সূৰ্যদেৱক নমস্কাৰ দিম সূৰ্যদেৱক নমস্কাৰ দি আৰু ভিডিঅ'টো সমাপ্ত কৰিম মানে আৰু তো কণ্টিনিউ চাই থাকক অলপমান সময় আৰু বেছি সময় নহয় আৰু অলপমান সময় জাষ্ট চাওক হেল্ল' ৰাইজ তো সূৰ্যদেৱ ওলাই গ'ল দৰ্শন হৈ গ'ল সূৰ্যদেৱৰ তো আৰু ব'লক এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু হাই গাইজ তো মই যাওঁ মুতিবলৈ বৰ্তমান আৰু যদি ভিডিঅ'টো ভাল লাগিছে এনে টুকুৰ নাচাব ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক